হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ফাল্টু বয়। আজি আমি কথা পাতিম টিকটকত মক্কেলামি কৰি থকা ভিডিঅ' কেইটামানৰ ওপৰত। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে মোৰ নতুনকৈ চেনেলটো চাই আছে সেইসকলক কৈছোঁ ছাবস্ক্ৰাইব কৰা, লাইক কৰা। বুঢ়াই কৈছে জীয়েকৰ লগত খেলিম কিছে দিন আহিছে আৰু দেই। এই বুঢ়াটোলৈ দেখিছেনে বাৰু কেনেকুৱা ফুলকমীয়া ছোৱালীজনৰ লগত লিলিমাই কৰি আছে। ফ্ৰেণ্ডছ গুড মৰ্ণিং। কালি যে মই টিকটক বনাইছিলোঁ আপোনালোকে যে সুধি আছিলে দেউতা নেকি? দেউতা নহয়, মোৰ হাজবেণ্ড হয়। কোনোবা দেউতাৰ লগত এনেকৈ শুই শুই টিকটক বনাই নেকি? আপোনালোকে নাজানে? আপোনালোকৰ দিমাগ নাই নেকি? এইজনী বোলে এই বুঢ়াটো হাজবেণ্ড। কি এইটো মোৰ হাজবেণ্ড হয়, বয়সত ডাঙৰ হয়, কিন্তু আপোনালোকে কি বুজিব? কতে মৰো আৰু মই দেই। আমি ডেকা ল'ৰাবোৰ ক'ত ক'লো বাৰু? নিজে কৰিবি এইবিলাক, আৰু আমাৰ সেইবিলাক দিমাগ নাই। लौड़े पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में भोसड़ी के। কঁকালে দেখিছা নাই বাৰু? কি যি যে কঁকাল ভাঙি। আৰে সুদূৰ ভাই, তই নিজৰটো ইজ্জতটো কৰ। আৰু এই বুঢ়াটোৰ নাম হ'ব লাগিছিলে মুনীন্দ্ৰ, নহয় আছিলে মুন্নি হ'ব লাগিছিলে চালা। আছে তো তোমাক বোৱাৰী যোনটো ভিডিঅ' বনালোঁ তোমাৰ গাত বেছিকৈ লাগিল, তুমি চাগে তেনেকুৱা। আৰু সেন্দুকণ আগতে ভালকৈ ল'বলৈ শিকাচোন, তাৰপিছত বোৱাৰী পৰিচয়। এৰিয়ানা বৰুৱা কেনেকুৱাই ফালিছে, বোৱাৰী সন্থাই ইমানেই ফালিছে নহয়। বোৱাৰীবোৰে আচলতে পিছ নেৰাই হ'ল এৰিয়ানা বৰুৱা। আৰু এৰিয়ানা বৰুৱাই কৈছে কি দিবলৈ আহিবা, বালৰ খং চেলাব আহিছ, ফালি দিম তো। ফালি দিম। আৰে এনে নিজেই ফাটি গৈছেগে আৰু কাক ফালিব আৰু এনে। মিছ এৰিয়ানা, ক'ত সোমাই আছা তুমি এতিয়া? তুমি দেখোন তোমাক ডিউট কৰা ভিডিঅ'টোত কমেণ্টত আহি মোক দেখোন বেয়াকৈ কৈছিলা অকলে পাই। এতিয়া দেখোন ইমান বোৱাৰীয়ে তোমাক ইমান বেয়া বেয়াকৈ কমেণ্ট কৰিছে, তুমি ক'ত সোমাই আছা এতিয়া? লাজ নোপোৱা তুমি? তুমি তেনেকুৱা বিধৰে যে তুমি লাজ নোপোৱা? এৰিয়ানা বৰুৱাক ইমানেই বোৱাৰীবিলাকে থুকন দিছে নহয়। এৰিয়ানা বৰুৱাই আচলতে ভিডিঅ' ডিলিট কৰিবলগীয়া হৈ গ'লগৈ। ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।